Hello everyone, কি খবৰ সকলোৰে সাউতে সাউতে আমাৰ হেপাহৰ ৰঙালী বিহু আহি দুৱাৰদলি পালেহি কাইলে উৰুকা পৰহিলে দুমাহী গতিকে সকলোকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো মোৰ ফালৰ পৰা আৰু মেইন কথাটো হ'ল মই এবাৰ প্ৰথমবাৰৰ কাৰণে বিহুত ঘৰত নাই মানে মাঘৰ বিহুত মই আগতেও ঘৰত নাই ৩-৪ বাৰ কিন্তু বহাগৰ বিহুত প্ৰথমবাৰৰ কাৰণে মই অসমত নাই মানে মোৰ পৰিয়ালৰ লগত নাই গতিকে যিমান কি হলেও বিহুটো আমি উদযাপন কৰিবই লাগিব সেই কাৰণে ভাবিছো মাইসৰ যাম যেটো মই লাষ্ট ব্লগত কৈছিল আপোনালোকক যে পংকজ দাহত আছে মাইসৰত আৰু এবাৰ বৌ আছে গতিকে আমি ভাবিছো একেলগে এবাৰ বিহুটো উদযাপন কৰিম হেতু কাৰণে কাইলে ৰাতিপুৱাই মই মাইসৰ যাম কিন্তু আজি মোৰ ডে অফ আছে হেতু কাৰণে ভাবিছো কিবা অলপমান বনাই পেলাই তালে লৈ যাও মানে বিহু বুলি কলে মোৰ কাৰণে ইজি নাৰিকলৰ লাৰুটোৱে হয় নাৰিকলৰ লাৰু বনাম আৰু পংকজদাৰ লৰাটো মানে টিকলুটোৱে কৈ পঠাইছে যে এবাৰ আহিলে মোলে কেক এটা লৈ আহিবা সো মই কেক এটাও তালে বনাই লৈ যাম মানে নৰ্মেল যোনটো হেলদি কেক আৰু ঘৰতে বনোৱা সকলোৱে আমি মিলি খাবও পাৰিম আৰু তাত গৈ পিঠা পনাও বনাম গোটেইখিনি বস্তু যেহেতু তাত যোগাৰ কৰি থোৱা আছে তেখেতসকল আহোঁতে অসমৰ পৰা চাউল লৈ আহিছিলে বৰা চাউল জহা চাউল এইবোৰ কিবা কিবি আৰু মোৰ ৰুমত সেইবোৰ মানে নাই আছে যদিও খুব কম পৰিমাণে আছে আৰু মই অকলে পিঠাৰ ৰেছপনচিবিলিটিটো ল'ব পৰা হোৱা নাই এতিয়ালৈকে মানে মোৰ ভয় লাগে নাজানা নহয় মই ট্ৰাই কৰোঁ বনাবলৈ বাট যিহেতু তাতে সকলো আছে গতিকে একেলগে ট্ৰাই কৰিম সেইখিনি আৰু শিকাও হ'ব মোৰ গতিকে আহক আজি মই দিনটো কি কৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু মোৰ যেহেতু ফেচবুকত আপলোড দিম বা ইউটিউবত আপলোড দিম গতিকে মেমৰি হিচাপেও থাকি যাব গতিকে আহক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ নাৰিকলখিনি কাটিলোঁ বহুত কষ্টকৈ বহুত টাইম লাগিলে আৰু এয়া মিক্সিত মাৰি লৈছোঁ আৰু মই চেনিখিনিও একেবাৰে মিক্সিত মাৰি লওঁ একচুৱেলি হোৱাইট চুগাৰ নাখাওঁৱেই এনেকৈ কিবা বনাবলৈ ল'লেহে মানে ৰিফাইণ্ড হোৱাইট চুগাৰটো ইউজ কৰোঁ মই গা পা ধুই আহিলোঁ আৰু গা ধুই মোৰ ঢাপনাতে ধূপ চাকি জ্বলাই পেলাই হনুমান চালিচাও পাঠ কৰিলোঁ আজি যিহেতু হনুমান জয়ন্তী সেইটো কাৰণে আৰু সন্ধিয়া মন্দিৰলৈ যাম বুলি ভাবি আছোঁ আৰু তাৰ কাৰণে তেল আৰু নিমখ নাই খোৱা সেইকাৰণে মই এতিয়া এয়া এনেকৈ গাখীৰ গুড় আৰু ভাত খাব লৈছোঁ চ' এইখিনি খাই লওঁ খাই লৈ আকৌ যেতিয়া মই লাড়ু বনাবলৈ ষ্টাৰ্ট কৰিম তেতিয়া আৰু তাৰ মাজতে অনলাইন পেচেণ্ট এটাও আছে সেইটো চাব লাগিব চ' ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আপোনালোকে আৰু মই তাৰ পাছতে নাৰিকল লাড়ু বনাবলৈ ষ্টাৰ্ট কৰিম চ' স্কিপ নকৰি চাই থাকক অলপমান বিটৰুটৰ জুচ এড কৰি দিছোঁ যাতে কালাৰটো ধুনীয়া হওক মানে মোৰ কি হয় কেৰাহীখন বেলেগ বস্তু বনাওঁ যে সেইটো কাৰণে মানে এক্সট্ৰা কেৰাহী নাই লাড়ু চাড়ু বনাবলৈ সেইটো কাৰণে মানে ভাজিলে হালধীয়া নিচিনা হৈ যায় কালাৰ দি পেলাই যোনখিনি বনাম সেইখিনি ভজা হৈ গ'ল অলপমান হাতত অইল লৈছোঁ ৰাইচ ব্ৰেন অইল এতিয়া গৰমৰ কাৰণে সেইখিনি বনাম চাই থাকক ভিডিঅ'টো মই বনাই পেলাই আপোনালোকক দেখাম নাৰিকল লাড়ুখিনি বনালোঁ এতিয়া চুজিখিনি ভাজি আছোঁ গোটেইখিনি বনাই একেলগে হোৱাৰ পাছত আপোনালোকক দেখাম দেই সেয়া মোৰ লাডু ৰেডি হৈ গ'ল দুটা কালাৰৰ এইকেইটাই হ'ল আৰু দেই মানে দুটাই নাৰিকল আছিলে যিহেতু হেল্ল' এতিয়া মই লাডু চাডু বনাই আজৰি হ'লোঁ আৰু কিটচেনটো বহুত লেতেৰা হৈ গৈছিলে গতিকে সেইবোৰ চাফা কৰি ল'লোঁ আৰু এতিয়া ভাবিছোঁ মেহেন্দি এটা অৰ্ডাৰ দিছিলোঁ মেহেন্দি লগাম তাৰপাছত নেটফ্লিক্সত এখন ৱেব ছিৰিজ চাই আছোঁ গতিকে সেইখন চাই মেহেন্দিও লগাম আৰু অকণমান ছেল্ফ কেয়াৰো কৰিম বুলি ভাবিছোঁ গতিকে মই সেইখিনি কৰি লওঁ আৰু আই থিংক 6টামান বজাত
মন্দিৰ যাম আৰু তাৰপাছত অলপমান বজাৰ কৰিবলগীয়াও আছে গতিকে শ্বপিং মলো যাম গতিকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব এয়া মোৰ মেহেন্দি লগোৱা হৈ গ'ল একদম চিম্পলকৈ লগাইছোঁ কেনেকুৱা লাগিছে জনাব মেহেন্দি চেহেন্দি লগাই হোৱাৰ পাছত ডিপু আহিলে মোক নিবলৈ তাৰপাছত বজাৰ কৰিলোঁ পূজাও কৰিলোঁ আৰু মানে বহুত দেৰি হৈ গ'ল তেতিয়া হেল্ল' এভৰিৱান বহুত ৰাতি হৈ গ'ল আমি ওলাই অহা সেইটো কাৰণে মই ভিডিঅ' কৰিবলৈ নহ'লে তাৰপাছত আমি শ্বপিং কৰিলোঁ বিশালতে আৰু এতিয়া খাই বৈ ৰুম গৈ আছোঁ আকৌ ৰুম গৈ পেলাই আকৌ কেক বনাবলৈ আছে কাৰণ কাইলৈ ৰাতিপুৱা অনলাইন ক্লাছো আছে আৰু সোনকালে যাব লাগিব গতিকে ৰাতিপুৱাতো টাইম নাপামেই সেইটো কাৰণে এতিয়া বনাই থৈ দিম মানে বেক নকৰিলেও এটলিষ্ট গোটেইখিনি বস্তু ৰেডি কৰি থৈ দিম তাৰপিছত হেল্ল' গাইজ ঘৰ আহি পালোঁ আৰু এতিয়া মই কেকটো ৰেডি কৰিবৰ কাৰণে লাগিছোঁ 12টা বাজি গ'ল চাওঁ কিমান দেৰি হয় বহুতেই দেৰি হ'ব চাগে সেইটো কাৰণে আজি বেক নকৰোঁ কাইলৈ ৰাতিপুৱাই বেক কৰিম এয়া কেকটো বহাই দিলোঁ কুকাৰতে বহাইছোঁ আৰু অকণমান খেলি মেলি হ'ল আজি বাট চাওঁ কি হয় খাবলৈ টেষ্টি হ'লেই হ'ল আৰু এয়া কমপ্লিটলি এঘণ্টাৰ পিছত কেকটো ফুলিছে বাৰু কিন্তু মানে মাজতে জানো এইটো কি হ'ল নাজানো মানে চুজিটো অলপমান চাগে বেছি হ'ল সেইটো কাৰণে হেৰি হৈ গৈছে বেছি ফুলিছে বস্তুটো আৰু মানে মাজত ফুটা ফুটা নিচিনা হৈ গৈছে আৰু যি নহওক খাবলৈ টেষ্টি হ'লেই হ'ল আৰু হেল্ল' এভৰিৱান মই কেকটো অলৰেডি দেখালোৱেই আৰু এটা 50 হ'ব আৰু চ' বহুত দেৰি হৈ গ'ল আৰু ৰাতিপুৱা সোনকালে উঠিব লাগিব মোৰ পেচেণ্টো আছে অনলাইন চ' সেইবোৰ চাই মেলি পেকিঙো কৰা নহ'লে আজি চ' পেকিং কৰি পেলাই এইবোৰ যাব লাগিব গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম সেইটো বিহুৰ ভিডিঅ'ই হ'ব অভিয়াছলি মাইছৰ পৰা চ' কাইলৈ কি কৰোঁ জাৰ্ণিটো আৰু তাত গৈ কি কৰোঁ কি খাওঁ এভৰিথিং মই দেখাম চ' ষ্টে টিউন উইথ মি আৰু আজিলৈ আহিছোঁ বাই গুড নাইট